নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছিলো। আপোনালোকে মোক কমেন্টত প্ৰশ্ন সুধি আছিলে। মই বহুতৰে কমেন্টৰ ৰিপ্লাই দিছোৱে, কিন্তু কিছুমান প্ৰশ্নৰ উত্তৰ কমেন্টত দিবলৈ অলপ দীঘলীয়া হৈ যায়। সেইকাৰণে আজিৰ ভিডিঅ'টো বনাইছো। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই অলপ হলেও ভাল পাব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব। তো প্ৰশ্নখিনি মই এখন কাগজত লিখি লৈছো, যিহেতু মোৰ এটাই মোবাইলটোক মই শুট কৰি আছো, আৰু সেইকাৰণে কমেন্টখিনি মই লিখিয়ে লৈছো ইয়াত। তো প্ৰথম প্ৰশ্নটো আছিলে যে তোমাৰ ভাল নামটো কি। মই প্ৰতিটো ভিডিঅ'ৰ ফাৰ্ষ্টতে মই কওয়ে মোৰ নাম প্ৰিয়ংকা বুলি, কিন্তু মোৰ টাইটেলৰ সৈতে ক'বলৈ গ'লে মোৰ নামটো হৈছে প্ৰিয়ংকা বৰা দত্ত। বৰা হৈছে মোৰ দেউতাৰ ঘৰৰ টাইটেল, আৰু এতিয়া মোৰ হাজবেণ্ডৰ টাইটেল দত্ত, সেইকাৰণে প্ৰিয়ংকা বৰা দত্ত। কিন্তু মোৰ যোনখিনি ডকুমেণ্টছখিনিত এতিয়াও দত্তটো উপাধি অহা নাই, প্ৰিয়ংকা বৰা বুলি আছে। বাকী যোনখিনি ডকুমেণ্টছখিনিত মানে মোৰ চাৰ্টিফিকেট হওক বা অফিচৰ যোনখিনি ডাটাখিনি চবতে প্ৰিয়ংকা বৰা বুলি আছে। তো সুধিছে যে ঘৰ ক'ত। মোৰ ঘৰ যোৰহাটত, মোৰ মাৰ ঘৰো যোৰহাটত, আৰু বৰ্তমান মই বিয়া হৈছো যোৰহাটলৈকে। তাৰ পাছত সুধিছে যে তুমি চাকৰি ক'ত কৰা। আচলতে মই চাকৰিটোক লৈ এটা ধুনীয়া ভিডিঅ' বনাইছিলো। মই কোনটো ডিপাৰ্টমেণ্টত কৰো, কি পোষ্ট কৰো, আপোনালোকে চোৱা নাই যদি মই ডেছক্ৰিপশ্যনত দি দিম। তথাপিও মই কৈছো যে মই বৰ্তমান লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টত কৰি আছো এজ এ মেনুৱেল এছিষ্টেণ্ট। তাৰ পাছৰ প্ৰশ্নটো হৈছে তোমাৰ ফেমিলিৰ বিষয়ে কোৱা। তো মোৰ ফেমিলি বৰ্তমান মোৰ হাজবেণ্ড আছে, মোৰ এটা অকণমানি ল'ৰা আছে যাৰ বৰ্তমান 4 বছৰ হৈ গৈছে। তাৰ পাছত শাহু মা আছে, শহুৰ দেউতা আছে, দাদা বৌ আছে, আৰু দাদা বৌৰ ছোৱালী এজনী আছে, মানে মোৰ ভতিজা এজনী আছে। আমাৰ জইণ্ট ফেমিলি হয়। আৰু তাৰ পাছত মোৰ ঘৰত মাৰ ঘৰত মা দেউতা ভাইটি আৰু মই। এতিয়া মই বিয়া হলো, মা দেউতা আৰু ভাইটি আমাৰ ঘৰত আছে। তো সেয়াই ফেমিলিৰ বিষয়ে। তাৰ পাছত কৈছিলে যে তোমাৰ এডিআৰি জাৰ্নিৰ বিষয়ে কোৱা। আচলতে এডিআৰি জাৰ্নিটো মোৰ কাৰণে আচলতে বহুত দীঘলীয়া জাৰ্নি, যিহেতু সেইটো সময়ত মোৰ ল'ৰাটো সৰু হৈ আছিলে, জাষ্ট 1 বছৰ হৈছিলে যেতিয়া মই ষ্টাৰ্ট কৰিছিলো এডিআৰিৰ কাৰণে পঢ়িবলৈ। 1.5 বছৰত মই পৰীক্ষা দিবলৈ গৈছিলো ৰিটেন যোনখিনি। তাৰ পাছত যেতিয়া 2 বছৰ নহওঁতেই মানে তেনেকুৱা মানে বহুত সৰু সময়ত আচলতে সৰু হৈ আছিলে ল'ৰাটো, তাৰ লগত বহুতখিনি মেনেজ কৰিবলৈ বহুত প্ৰব্লেম হৈছিলে। কি মই বুকছ লৈছিলো, মই কেনেদৰে টাইম মেনেজমেণ্ট কৰিছিলো, সেই সকলোখিনিৰ বিষয়ে মই ধুনীয়াকৈ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ'টো কেইটামান চিম্পল কুৱেশ্যনৰ ওপৰতহে ৰাখিছো, বেছি দীঘলীয়া ভিডিঅ' নকৰো। তাৰ পাছত আছিলে তোমাৰ এডুকেশ্যন জাৰ্নিটোৰ বিষয়ে কোৱা। তো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলে মইতো অংগনবাড়ীলৈ গৈছিলো সৰু। তাৰ পাছত ক্লাছ 1ৰ পৰা 4লৈকে মই পঢ়িছিলো 151 নং পৰ্বতীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়, যোনখন পুলিবৰত আছে। তাৰ পাছত মই ক্লাছ 5ৰ পৰা 10লৈকে পঢ়িছিলো যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় যোৰহাটৰ। তাৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলো। মেট্ৰিক পাছ কৰোঁতে মই 84% পাইছিলো, 5খনত লেটাৰ পাইছিলো। তাৰ পাছত মই জগন্নাথ বৰুৱা কলেজৰ পৰা ছায়েন্স ষ্ট্ৰীম লৈছিলো। তাতো মই 63% পাইছিলো। পাৰ্চেণ্টেজ আচলতে বহুত কমি গ'ল, কিছুমান হাৱা চাৱাও লাগিলে অলপমান। তাৰ পাছত মই ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত ডিপ্ল'মা কৰিছিলো। তাত মই 8.2 CGPA পাইছিলো, আৰু মই ডিপ্ল'মাখন ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক গোলাঘাটৰ পৰা কৰিছিলো। আৰু এতিয়া মই ডিষ্টেঞ্চত গ্ৰেজুৱেশ্যন কৰি আছো পলিটিকেলত মেজৰ লৈ, যিহেতু ডিষ্টেঞ্চত কৰিলে ছায়েন্সত ল'বলৈ অলপমান টান হয়, সেইকাৰণে মই আৰ্টছতে লৈছো। সেয়াই মোৰ এডুকেশ্যন জাৰ্নি শেষ হোৱা নাই, বৰ্তমানো মই আচলতে পঢ়িয়ে আছো। তাৰপিছত সুধিছে যে তোমাৰ চেলেৰি কিমান। তো এইটো হৈছে আটাইতকৈ বেছিকৈ প্ৰশ্ন সোধা হৈছে যে তুমি দৰমহা কিমান পোৱা। আচলতে এটা কথা, ছোৱালী মানুহক দৰমহা আৰু এজ কিমান সুধিব নালাগে। তথাপিও আপোনালোকে যিহেতু সুধিছে, মই এটাই ক'ম যে মই ইমানটো দৰমহা পাওঁ যিমানটো দৰমহা এজনী ছোৱালীক চলিবলৈ ধুনীয়াকৈ হৈ যায়। বহু বিলাসিতা কৰি চলিবলৈ নহয় যদিও আপুনি যদি মানি মেনেজমেণ্ট কৰিব জানে, তেতিয়াহ'লে ধুনীয়াকৈ চলিবলৈ হৈ যায়। তো মই ইমানেই ক'ম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। বহুত বেছি কিবা কিবি নকওঁ, আৰু এইকেইটাই প্ৰশ্ন ললো। তো আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।